हेलो गाइस आज दिन तो बहुत बेया क्लास কৰিব আহিছিলোঁ ভিডিও এই কাৰণে বনাইছোঁ ক্লাস কৰিব আহিছিলোঁ গাড়ীখন বেয়া হ'ল কিবা বেয়া হ'ল এটা ঠিক কৰিব পৰা নাই আহিছিল পুৰা বান্ধি নিব লাগিব গাড়ীখন সো দেখাই আছোঁ দিয়ক কি হয় তো গাড়ীখন ঠেলি আনবাই লাগা হ'ল ৰচিদি কিন্তু ঠেলি আনতে ভিডিও কৰিব নহ'ল দেখোন কেনেকৈ ভিডিও কৰোঁ মই গাড়ীখন চলাই আহিলোঁ তাৰপিছত এতিয়া ৰাতি ভাটিবেলা যাওঁ নাযাওঁ চাওঁ গাড়ী এখন হয় না নহয় ঠিক এনেখান ঠিক বুলি ৰাসক যাম ৰাসক গেলি আপোনালোকক ভিডিও দেখাই আছোঁ দিয়ক বাকী ক'বা নেকি ক হেল্ল' গাইছ নলবাৰী পাম আৰু পোনাই মেইন হৰি মন্দিৰৰ গেট পোৱাই নাই এটা শ্বৰ্টকাট আছে শ্বৰ্টকাট ৰাস্তাটো দি আহিছোঁ আপোনালোকক কৈছোঁ শ্বৰ্টকাট ৰাস্তাটো দেখাই আছোঁ ৰ'ব এইটো শ্বৰ্টকাট আপোনাৰ প্ৰেমদা হোটেলৰ যোনটো ফ্ৰণ্টৰ ৰাস্তা আছে এনেকৈ বিজান গেৰেজত উঠিব পৰা হয় এনেকৈ সোমাই দিলে পূৰা একদম হৰি মন্দিৰৰ একদম গেটৰ কাষত লৈ যাব পাৰিব গাড়ীখন চিধাই গ'লে কিন্তু বহুত আগতে ৰখাব গৰ্ডন ফিল্ডৰ পৰাই আপোনালোকক ৰখাই দিব গাড়ী অদি লৈ গ'লে আৰু পূৰা একদম হৰি মন্দিৰত তাক নিব পাৰিব চ' জাষ্ট আহি পালোঁ এই ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ 40 টকা ল'লা বহুত দাম লৈছে কিন্তু 40 টকা আগতে 20 টকা মানত থৈছিলোঁ এতিয়া 40 টকা হৈছে বোলে যাওঁ গাড়ী চাড়ী পাৰ্ক কৰোঁ তামাম মানুহ গাইছ দুনিয়াৰ মানুহ হৈছে তামাম মানুহ সকলোৱে দোকানে দোকান ক'ত কি খাওঁ তাকে ভাবি আছোঁ এতিয়া আৰু দোকান বিচাৰি আছোঁ এতিয়া বিচাৰি পোৱা নাই বাপৰে বাপ মানুহ চাওকচোন লাইন ইমান লাইন আমি চৈ কাৰণে উপাত দিলোঁ ওপৰত কিন্তু ভাল ডেক'ৰেশ্যন কৰিছে এইবাৰ বাপৰে বাপ লাইটিং এইবাৰ এইটো কি হৈছে হেৰাই নলবাৰীৰ ৰাস্তাত কি বাপৰে বাপ কি ঘূৰাই দেখোন বাপৰে বাপ আৰু এইবাৰ এইটো নুঠিলোঁ কাৰণ বহুত টিকটৰ দাম বনাইছে 100 টকা কৈছে ইমান তো এতিয়া অৰ্ডাৰটো দিছোঁ চিক্ৰেট আৰু পিছত গম পাব আৰু দেখাই আছোঁ ৰ'ব কি খাওঁ এতিয়া আৰু আমি যাম ইণ্ডিয়া গেট চাবলৈ ইণ্ডিয়া গেটখন দেখাই আছোঁ ৰ'ব আপোনালোকক ক'ত বা আছে ইণ্ডিয়া গেট বিচাৰি পোৱা নাই ইবাৰে এখন বনাইছে কিন্তু ইণ্ডিয়া গেটখন পূৰা অৰিজিনেল ইণ্ডিয়া গেট হেন হৈছে ইমান মানুহ ইণ্ডিয়া গেটৰ তলত বাপৰে বাপ তো গাইছ আৰু এণ্ড কৰোঁ ভিডিঅ'টো যাওঁ ঘৰলৈ যাওঁ ভালকৈ ভিডিঅ' কৰিব নহ'ল কাৰণ দুনিয়াৰ গান বাজাই আছে দোকানে চোকানে কপিৰাইট লাগি যাব পাৰে পিছলৈ সেইকাৰণে ভিডিঅ' কৰিব নহ'ল যি বনাইছোঁ ভইচ অভাৰ দিব লাগিব বা কিবা কৰি দিব লাগিব আৰু ভালকৈ আজি ভিডিঅ'টো সেনেকৈ হ'ব আৰু পাৰিলে এদিন আহিম নলবাৰীত এদিনত আহিম ৰাজ দেখুৱাই যাম আপোনালোকক কি হয় কি নহয় তো এতিয়া ঘৰলৈ যাওঁ তে আৰু কালিও আহি আছে ভিডিঅ' কালিও চাব ভিডিঅ'টো বা বাকী এই দুদিন ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট কৰি জনাব পাৰিলে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো তো আজিৰ কাৰণে এইখিনিতে আছিলে আৰু বাই